আই লভ বৰপথাৰ। বহুত সুন্দৰ ইয়াত ভেলাঘৰ সাজিছে বৰপথাৰ সকলো ৰাইজে, নাহলীয়া বৰপথাৰ ৰাইজে। আই লভ বৰপথাৰ। এয়া আমাৰ ভোগালী বিহুত আজি বৰপথাৰবাসী ৰাইজে বহুত সুন্দৰ এভাগী ভেলাঘৰ সাজিছে। এয়া বহুত ধুনীয়াকৈ লাইটিঙত আই লভ বৰপথাৰ লিখি সকলোকে আদৰণি জনাইছে। মাঘ বিহু আজি ভোগালীস্থলীলৈ এয়া ইমান ধুনীয়াকৈ এটি জাপি আৰু এটা ঢোলেৰে আৰু পেপাৰে ফুটাই উঠিছে ধুনীয়াকৈ। নৰা দি সম্পূৰ্ণ নৰা দি পিনি এই ঢোল আৰু পেঁপা জাপি বনাইছে। আৰু এয়া বহুত সুন্দৰকৈ খেৰেই বনাইছে। এটি ঝুমুৰ নৃত্য ইয়াত বহুত সুন্দৰকৈ মূৰ্তি বনাই প্ৰদৰ্শন কৰিছে। নাহলীয়া বৰপথাৰ ৰাইজে বহুত সুন্দৰকৈ সাজিছে। আৰু এই ভেলাঘৰ ভাগি আমি জনামতে প্ৰায় কেইজনমানেই লাগি পিনি এই সুন্দৰকৈ হেৰি কৰিছে। প্ৰায় এই ঝুমুৰ নৃত্যভাগীও ওচৰে 2-3 গৰাকীমান মহিলাই বনোৱা আমাৰ উপস্থাপন হৈছিলে। এই চেগতে এই সকলো শিল্পী তথা এই ভেলাঘৰৰ কৰ্মকৰ্তালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকৈ যাতে প্ৰত্যেক বছৰে ভেলাঘৰ ভাগি আৰু ইয়াত মাঘৰ বিহু উদযাপন কৰে তাকে আমি কামনা কৰিছোঁ। আহিব সকলো, এবাৰ চাব যদি আহি আপোনাৰ ইয়াত আহিব সকলো, ভাল লাগিছে। ধন্যবাদ।